তিনিচুকীয়াত উলহ মালহেৰে পালন কৰে বসন্ত উৎসৱ। সোমবাৰে ৰঙৰ উৎসৱ হোলী, হোলীৰ আগদিনা দৌল পূৰ্ণিমা আৰু বসন্তক আদৰণি জনাবৰ উদ্দেশ্যেৰে এই বসন্ত উৎসৱ পালন কৰা হয়। বসন্তে সৌরভের শিখা জাগলো, বসন্তে সৌরভের শিখা জাগলো, নীল দিগন্তে ওই ফুলের আগুন লাগলো লাগলো নীল দিগন্তে। প্ৰতি বছৰৰ দৰেই এই বছৰো আইদো সৃষ্টিকলা মন্দিৰৰ কালচাৰেল ছচাইটিৰ উদ্যোগত বসন্ত উৎসৱ পালন কৰা হয়। তিনিচুকীয়াৰ ৰেলপাৰাৰ ৰামঠাকুৰ মন্দিৰৰ সমীপত উদযাপন কৰে বসন্ত উৎসৱ। পোনপ্ৰথমে এই উৎসৱৰ পাতনি মেলিছিল শান্তি নিকেতনত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে। বসন্ত উৎসৱৰ লগত সংগতি ৰাখি নানান ধৰণৰ নৃত্য গীত পৰিৱেশন কৰা হয়। বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হয়। সমান্তৰালকৈ এক আকৰ্ষণীয় শোভাযাত্ৰাও উলিওৱা হয়। আমি বসন্ত উৎসৱটো আপোনালোকে সদ্যহতে গম পাইছে। আমি তিনিচুকীয়াবাসী ৰাইজে আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰি আছে আৰু মই বিশেষভাৱে জড়িত আদ্যসৃষ্টি কলা মন্দিৰৰ লগতে জড়িত হোৱাৰ কাৰণে আজি ইয়াতে আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আমি পালন কৰি আছোঁ। কাৰণ বিশ্বকবি ৰবীন্দ্ৰনাথ টেগৰে যি প্ৰথা আৰম্ভ কৰিছে, আজি দৌল পূৰ্ণিমাৰ দিনৰ পৰা আমি বিশেষভাৱে কাৰ্যসূচী পালন কৰি আছোঁ। আৰু আমি আমাৰ মানে এটা বেংগলীত আমাৰ ধুনীয়া এটা পংক্তি আছে যে আজ বসন্তে ৰং মেখেছে, ফাগুনে ৰং মেখেছে। আমি আজিৰ দিনটোত গোটেই কালাৰফুল হৈ থাকিব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী তিনিচুকীয়াবাসী ৰাইজক মই দৌল পূৰ্ণিমাৰ আৰু বসন্ত উৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ।